हेलो बंधुসকল मोर चेनेल आपलोकर सकलोके स्वागतम जानाइछु। बोलक আজি एलपी केनेকৈ कटा হয় ताक आमी আজি চাবলৈ গৈ আছো আমাৰ বাগানত। আৰু এনে ধৰণৰ বিভিন্ন বাগানৰ বিষয়ে ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল बोलो সোনকালে আমি ভিডিওটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। মানুষ দেখতে যোগ ঠিক রাখ ভালো স্যার এটা খুলে মিলাই হ্যাঁ হ্যাঁ এটা টানিটা একটা ধরে উঠলে যায় এই তো পুরো মানে যোৱা বছৰ এমএস ৰহ থাকে না বাবু ই নাই না डीएस रह डीएस तो যোৱা বছৰ कितना इंची में এখন कितना इंची ने कटा हो डीएस का रहे मुझे यहाँ के 6 इंची 6 इंची हाँ 6 इंची जो है এখন अब 24 में ही एलपी हुई थी हाँ एचपी जे को हाँ 24 इंची में एलपी हो गया तार से डीएस होले और डीएस के बाद यहाँ से এখন एलपी 26 इंची में 26 इंची में एलपी होता हाँ 26 इंची में এখন 2 इंची बढ़ी ले হ্যাঁ বাবু এইদিকে দেখতো এটা ফাইট গেল এটা কি করে এটা ফাটবো না লাগিছিল এটা নিকলাই দি এটা ফাটাটা হলে কি নিকলা দেখলি এটা নিকলাই দেখলাই আর নাই তো করো दबाई देले हो ना तो ওটা মর যায় না हाँ नहीं मोरी এটা इतना हाले 2 इंची होले ना हां हां इसमें से गाज आई गई गाज आई गई हाँ 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 मारे भय करछा हाँ मार गाली निकलाई खुदा खुदा बना যদি গাঁঠি में যদি কাটনটা গিয়ে যায় তখন গাঁঠিটা উঠাই দেখ লাগি বাবু কমত জগিও গেল কোনো আপত্তি হ্যাঁ গাঁঠিটা উঠা লাগি কিন্তু না गाठी उठाई दिले तब की होले ओकर गाज सॉलिड गाज गेल आ गाठी दिले तो गाज का छोटो हो गेल तो में बांझी पात बेसी आ ए सब ए बार हां सब दे मारा हाथ पूरा सब या अब एक कर दो इधर सब दे छुई के देखो हाथ ये ओकर अभ्यास है करना है औ का हां हां गलत टाइम हां हां ठीक है तो हाथ का ले पूरे भी लग गया हां कहां गम पर मैं कह दिन रकम कर ली तो गम नहीं आई गम पाछे गम पाया हां बोल ओ मो दिया या এটা ভাইটা বেয়া মানে এটা কি টেস্ট করা এটা কি লাগে চাগজ শিকড় এটাও না কি চাগজ के শিকড়টা ওটা এটা কি দেওয়া হয় এটা কাটাই হলে দিলা যে ওটা এটা হিয়া দিলে কি হইলা ওটা যদি কুলা নাই হয় তখন টাইম রক আইগা রখা এখন কাটে গেলে নাই হলে বলকে গম পায় মানে চলটা নাই দিলে হে আর যদি হে কুলা হয় তখন গম পায় যে এটা কাটে গেলে সময় হয়ে গেলে গাছটা কানে এটা কি নাম কি এটা কাটাই হলে যে লাগাইলা কি নাম কি ডেটল পবিরন আয়োডিন সলিউশন আইপি গালি ঠিকই পাইছে এখানে যে ঠিকই এটাকে পঁচিশ এইদিকে দেখেন হবে এই সাইড হ্যাঁ দিকে উঠো 85 লোক আদিন লগলা যদি হে কলা হয় মানে তেতিয়াহে কাটিবলৈ হৈছে মানে গছটো খাদ্য এই গছ আমি কিয় কাটো এই নৱেম্বৰত কিয় আগতো কাটিব পাৰো হয় আগত কিয় নাকাটো
এতিয়া যে চব যে বন্ধ খোৱা যে চব গুড়ি में যায় গুড়ি में যায় না এই বস্তুটো চাৰ্জ জমা হয় চাৰ্জ বুলি এটা বস্তু আছে যেতিয়া এই বৰষুণ পাব তেতিয়া সেই ৰসটো আকৌ গাছটো দিব নহয় নহয় বহুত ভিটামিন নৱেম্বৰৰ 15ৰ পৰা এইফালে আপোনাৰ ফেব্ৰুৱাৰী মানলৈ এইখিনি সময়ত খাদ্যটো জমা ৰাখে এতিয়া গছটো কাটিম কাটিলেও তাৰমানে শিপাই খাদ্যটো খাই থাকিব সেই খাই থাকে এই গোটেই বছৰ খাদ্য জমা ৰাখে এই জমাটো কেনেকৈ গম পাম এইটো ইয়াতে গম পাম আইদিন লগালে গম পাম সেইটো সময়তে সেইকাৰণে আমি এটা যে খোলা হৈ যাব না খোলা বেছি নাই বোলো না ডাল ছিটি বন্ধ ধুনীয়া লাগে অঁ এইটো চাওকচোন ঠিক আছে আবদান হৈছে জান্দিবৰ মাজত নিশাচি জান্দি যোনে যিটো কওঁ ঝান্ডি মাঝে রাখবা ধনেশ্বৰ এইটো এনেও এটা ওখ লাগিছে 27 কমে কাটি এখানে এইটো 27 ওপৰত চলি মিলাবে তো লাগি দবাক লাগি টাকা দেখ না হ্যাঁ 27 কে 26 হব লাগে না হ্যাঁ এইখানে যখন তো 26 ঠিক আছে এই সময় যখন তো হবে এই দেখি আর দেখুন এইটা একটু গাছি যায় হ্যাঁ গাছি যাবো कटारी धारने को कटारी धारे मुख लंबा नहीं पबला हटे हटे तो नहीं हटे तो हटे लग जाए देख लो धनेश्वर তোরা বহিরা নাই তো নাই শিল্পাই এটা মিলাই দে ওটা বস্তুটা দেখলে তবে না শিখবে দেখি কীরকম কাটা তখনই বুঝবি যে হ্যাঁ কলম কীরকম হবে হ্যাঁ এই যোগ এখন 27 করে দিবি আরও দুসরা বাজে 28 में যে আসবো কলম হবো সেগুলো বলবি ধুতু সাথে হ্যাঁ এই जोख में हर धर नहीं करबे ऊपर मुख नहीं करबे बपुर हाँ ऊंचा वाला इटा लेकिन इटे भल नहीं देखा এইটা এটা কি হবে লক্ষ্মীর গাছে উঠিও মুখটা ঠিক না এই মুখ ভালো না ওটা ঠিক আছে এটা ভালো না ঠিক হলো তো একটু মুখে গাছি পড়ে গেছে না গাছিটা উঠায় বলে হ্যাঁ এই মিলা এটা উঠে ঝাড়ি দেই কাটারি কি হবে তোর ঠিক আছে একটু মোর কাটারি দেয়া নতুন হলো কি কটারি ধারে নেই জিহ্বানি করে গিয়ে এইটু হব লাগে মুখ এই দুটা এনেকে হব লাগে গাঁঠি থাকে গিলা উঠিব ন ঠিক নেই সরধর করে খানি মিলাই গে সব মিলাই করতে মাটি দিবা কাঁহে দিবা মাটি যা হারিব সঠিক এইটো তোৰ নাই হোৱা চাগে এইটো উঠাব লাগিব এইটো গাঁঠিত পৰি গৈছে নে এইটো যাব এইটো অলপ ফাটি গৈছে নাই এইটো সমান কৰি দে মুখটো ভিতৰ পিনে কৰি দিবি
দুটা পইণ্ট থাকিলে এটা এটা কাটি দিব লাগিব ন সমানকৈ। ये डालटा उठा लेकिन ये ऊपर छला गए ना मिला देख लेकिन ना मिला दे तो এইপিনে চাওক এইটো যদি এনেকুৱা ফাটি যায় এতিয়া ফাটি যোৱাটা এতিয়া এড কৰি থাকি যাবে ন এটাকে সমান কৰি দিলে হবে ফাটাটা উঠাই দিলে হৈ যাবে যোনটা যোনটা দুটা দুটা মুখ থাকে ওটা ওটা একটা একটা মুখ করতে হলে হবে না বাবু হেৰি মাটিতে মানে ঝাড়ুর অকণ যোনগিলা ছোট ছোট থাকলে উপরে হয়ে থাকলে কাট দিব লাগে না হ্যাঁ কাট দিব পংখি দালি এতিয়া সফাতে খাম হ্যাঁ দাই দক্ষিণারা ও দাই যোৱা বছৰ ডিএছ কেটা হল না যোৱা বছৰ ডিএছ কেটনা মানে ৰহে নি एलबी 20 ले 20 हां 20 ले 100 ए 50 টাকা দে নাই লাগে 50 টাকা एमपी काटल हां तो 20 से ऊपर में 6 इंची डीएस ए डीएस হল তো বেলা 20 26 হল না हां তখন এই বছর আর এলপি কিনে কাটা হবে एलपी এখন 26 में काटा 26 में काटा है डीएस 26 में रहता है এখন 26 में गाठीटा उठा देवा ठीक है নাই না হাত নাই বটলা সর্দার ওরকম আপনাটা নাই হয় না जोर से नहीं काटी আজ ওকমান ওরকম হয়ে আর সর্দার আজি প্রথম দিন ন অলপ তল উপর হবই লাগিলে কাল আজকে গালিটা রখাই রাখতে কাল দেবে লাগবে কিবা কব নেকি আপুনি 100 টাকা তো কম হইছে আজি প্রথম দিনাখনে কলম দিছে যেহেতু অকমান গছবিলাক দেখিবলৈ বেয়া লাগিব পাৰে উপায় নাই বছৰত একদিন কটাই ধৰিছে কাইলৈ পৰা নিশ্চয় সিধা লাগি যাব আৰু বাবুৱে সদায় দেখুৱাই দিছে কাইলৈ পৰা দেখুৱাইছে যিটো ভুল হৈছে ভুলটো ভুল বুলি ক'বই ভুলটো আমি শুধৰণি কৰিলে হৈ যাব সিমানে আমাৰ কৰ্মই কাটাইটা কি হৈ গেল এইকাৰণে বাঁচনে ধৰা হয় না কাটাটা অকমান মানে ধার দিয়াটা এখন কম হলে ওটা কারণে আমি এখন ধারাত আহি তার পাছে এখন কামে ধরবো আর दिल्ली कलम कटा पीछे धाराकले होइला निकी दिल्ली कलम काटा पाछे हमनी बढ़िया से धुई मांज के राख दिया होइला जुआ बছর के कटारी लागे এই বছর আর ওটাই बढ़िया से धराई के बासे धराइला न এদিকে হিলগুটি বা কিবা আহে না जुआ बছর के कटारी लागे न तो অকমান মামর ধরি যাইলা ন তো হিল में धराई के ता पाछे बांस में दिया होइला ता बांस में धराई के हमनी लगे लगे काम नामघर जाइला नामघर से आको बागान में এই কিদিনে এখন দিল্লি কাটা হেতো তো হিলগুটি নে ধরাবে না এটা না বাঁশ में धराबो বাঁশ में ধরাবে না हां তখন করে ধারটা নাই মরি ধারটা নাই মরি ঠিক আছে সব বন্ধুসকল আজি চালে আমাৰ বাগানত আজি নতুনকৈ কলম কটা হৈছে এই বছৰ এলপি কটা হৈছে কিমানত কি জোখ কাটিব লাগে তাকে আপোনালোকক দেখুৱালোঁ বন্ধুসকল আজি আমাৰ বাগানত কলম কটা হৈছে এলপি তাৰে মই আপোনালোকৰ কিছু কেনেকুৱা কি কাটিব লাগে ভিডিঅ'খনটো দেখুৱালোঁ যাতে আপোনালোকৰ যদি এলপি কাটিবলগীয়া আছে তাতে আপোনালোকৰ কিবা সহায় হয় ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ।